নমস্কাৰ। এই মুহূৰ্তত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰ সদৃশ পৰিৱেশ চানমাৰীত মহানগৰীত ভয়াৱহ পৰিস্থিতি, কৃত্ৰিম বানে খান্দি নিলে চানমাৰীৰ পকী পথ। অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চানমাৰীত। কৃত্ৰিম বানে খান্দি নিলে চানমাৰীৰ পকী পথ। অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চানমাৰীত। আবদ্ধ হৈ পৰিছে বহু যান বাহন আৰোহী। চানমাৰী উৰণ সেতুৰ তলেৰে বন্ধ হৈ পৰিছে বাহন চলাচল। এজাক বৰষুণত পুনৰ ডুবিল মহানগৰীৰ ভাটপাত। দিবলৈছো অন্য এটা খবৰ। মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়া গোচৰত আৰু তিনিজনক আটক। বৰালিমাৰীৰ পৰা সোধাপোছাৰ বাবে আটক তিনিওকে। আৰক্ষীয়ে তিনিজনকে চলাইছে মাৰাথন জেৰা। মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়া গোচৰত আটক কৰা হৈছে তিনিজন লোকক। ভাবুকি দিয়া আব্দুল মুতালিবৰ পিতৃ আব্দুল খালেক আৰু জ্যেষ্ঠ ভাতৃ আবু তালেবক আটক কৰা হৈছে আৰু ৰছিদুল ইছলাম নামৰ এজনকো আটক কৰিছে আৰক্ষীয়ে। বৰালিমাৰীৰ পৰা সোধাপোছাৰ বাবে আটক এই তিনিওকে আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিছামাৰীত লাভ জেহাদৰ ঘটনাৰ সৃষ্টি হৈছে। ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এইবাৰ শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। প্ৰথমে প্ৰেম, তাৰ পাছতে বিক্ৰীৰ পৰিকল্পনা। ৰাজ্যত পুনৰ চলিছে লাভ জেহাদৰ ঘটনা। এইবাৰ শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলত সংঘটিত হৈছে এই লাভ জেহাদৰ ঘটনা। প্ৰেমৰ চলেৰে এগৰাকী 15 বছৰীয়া কিশোৰীক বহিৰাজ্যত বিক্ৰী কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মিছামাৰী অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। শোণিতপুৰ টৌভাঙ্গা মিচিং গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ 15 বছৰীয়া কিশোৰীৰ সৈতে ইনামুল আলিয়া নামৰ এজন যুৱকে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ফোনযোগে সঘনাই কথা বাৰ্তা পাতি দুয়োৰে মাজত যোগাযোগ অব্যাহত আছিল। অভিযোগ অনুসৰি শুকুৰবাৰে বিয়লিৰ ভাগত ইনামুল আলিয়া আৰু তেওঁৰ বন্ধু আসিফ হকে কিশোৰীগৰাকীক টৌভাঙ্গাৰ পৰা ফুচলাই আনি মিছামাৰী ৰেল ষ্টেচনত নিহলৈ আবদ্ধ কৰি ৰাখে। ৰাইজে সন্দেহ কৰা অনুসৰি কিশোৰীগৰাকীক মিছামাৰীৰ পৰা ৰেলযোগে গুৱাহাটীলৈ নি তাৰ পৰা বহিৰাজ্য কেৰালালৈ নি বিক্ৰী কৰাৰ এক সুনিশ্চিত পৰিকল্পনা কৰা হৈছিল। আনহাতে নিশা প্ৰায় 10 বজাত মিছামাৰী ৰেল ষ্টেচনত বজৰং দলৰ কৰ্মীসকল উপস্থিত হয়। বজৰং দলৰ উপস্থিত উমান পাই পৰিকল্পনাই ইনামুল আলী আৰু আসিফ হকে কিশোৰীগৰাকীক ষ্টেচনতে এৰি থৈ ঘটনাস্থলীৰ পৰা খৰখেদাকৈ পলাই যায়। পাছত বজৰং দলৰ সদস্যসকলে কিশোৰীগৰাকীক নিৰাপদে উদ্ধাৰ কৰি মিছামাৰী আৰক্ষীক চমজাই দিয়ে। লগতে বজৰং দলৰ কৰ্মীসকলে মন্তব্য প্ৰদান কৰি কয় যে এই দুটা চক্ৰই অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালসমূহৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ এইদৰে কিশোৰীৰ যুৱক-যুৱতীসকলক বহিৰাজ্যত বিক্ৰী কৰি আহিছে। কিশোৰীগৰাকীৰ বয়স আছিল 15 বছৰ। আনহাতে ঘটনা সন্দৰ্ভত মিছামাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু পলাতক দুয়ো অভিযুক্ত ইনামুল আলী আৰু আসিফ হকৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। দিবলৈছো অন্য এটা খবৰ। শিলচৰত জব্দ নিচাজাতীয় সামগ্ৰী, গ্ৰেপ্তাৰ এগৰাকী মহিলা সৰবৰাহকাৰী। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে ভোজন পৰিমাণৰ হেৰোইনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে শিলচৰ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত ৰাংগিৰখাৰী চকীৰ আৰক্ষীয়ে সোণাই ৰোডত অভিযান চলাই এগৰাকী মহিলাৰ পৰা 3টা হেৰোইনৰ পেকেট জব্দ কৰে। জব্দ কৰা হেৰোইনখিনিৰ ওজন প্ৰায় 40 গ্ৰাম। ইফালে হেৰোইন সৰবৰাহকাৰীৰ অভিযোগত আৰক্ষীয়ে নিহিমা খাতুনৰ নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। নিহিমাৰ ঘৰ কাৰ্বি আংলঙৰ খটখটনি থানাৰ অন্তৰ্গত গগৈ বস্তিত বুলিও সদৰি কৰিছে আৰক্ষীয়ে। দিবলৈছো আন এটা খবৰ। মহানগৰীৰ ঘৰচুকত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। মৃতদেহটো গড়চুক আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মৃতকৰ পৰিয়ালে। মহানগৰীৰ গড়চুকৰ কটাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। বিবাহৰ প্ৰায় 8 মাহৰ পাছতে ৰহস্যজনক মৃত্যু হয় নাৰ্জুমা বেগমৰ। স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মৃতকৰ পৰিয়ালৰ। ঘটনাৰ পূৰ্বে স্বামীৰ সৈতে গাড়ী ক্ৰয় আৰু টকাক লৈ নাৰ্জুমাৰ তগ্ৰ বিতৰ্ক হোৱা বুলি পৰিয়ালৰ ভাষ্য প্ৰদান কৰে। মৃতদেহটো গড়চুক আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মৃতকৰ পৰিয়ালে। দিবলৈছো আন এটা খবৰ। অসমৰ বান সাহায্যৰ বাবে ছত্তীশগড়ৰ চৰকাৰে আগবঢ়ালে 5 কোটি টকা। ছত্তীশগড় চৰকাৰে অসমৰ বানপীড়িত ৰাইজৰ দুৰ্দশাৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে এই সংকটপূৰ্ণ সময়ত অসমৰ লোকসকলৰ লগত দৃঢ়ভাৱে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। অসমত ভয়াৱহ বানে সৃষ্টি কৰা বিপৰ্যয়ৰ সময়ত বানপীড়িত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু সাহায্য কাৰ্যসূচীৰ বাবে আগবাঢ়ি আহিছে ছত্তীশগড় চৰকাৰ। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাই আৰু ছত্তীশগড়ৰ বিধানসভাৰ অধ্যক্ষ ৰমেন সিঙে লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ কৰে আৰু ছত্তীশগড় চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা 5 কোটি টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। ছত্তীশগড় চৰকাৰে অসমৰ বানপীড়িত ৰাইজৰ দুৰ্দশাৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে এই সংকটপূৰ্ণ সময়ত অসমৰ লোকসকলৰ লগত দৃঢ়ভাৱে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। এই 5 কোটি টকাৰ সাহায্যৰ জৰিয়তে অসম চৰকাৰে চলাই থকা সাহায্য আৰু পুনৰ সংস্থাপন কাৰ্যসূচী অধিক ক্ষীপ্ৰ আৰু ফলপ্ৰসূ হ'ব বুলি উল্লেখ কৰে। লগতে লোকভৱনত অনুষ্ঠিত এই বিশেষ সাক্ষাৎকাৰৰ সময়ত ছত্তীশগড় চৰকাৰে এই মহানুভৱতাৰ বাবে অসম চৰকাৰৰ আৰু ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
দিবলৈছো আন এটা খবৰ ভানবিৰিতৰ কাষত গহপুৰৰ মৰ্ণিং ষ্টাৰ হাইস্কুল বিদ্যালয়খনৰ উদ্যোগত শিৱসাগৰ জিলাৰ বেতবাৰী দগাঁৱৰ ৪৫ ঘৰ ভানবিৰস্ত পৰিয়ালৰ মাজত মুঠ ২,২৫,০০০ টকাৰ নগদ আৰ্থিক সাহায্য বিতৰণ কৰে। উজনি অসমত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ সময়ত এক অনন্য মানৱীয় প্ৰমূল্যবোধ তথা সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে গহপুৰ সমজিলাৰ গৰংগাৰীস্থিত আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান মৰ্ণিং ষ্টাৰ হাইস্কুলে বিদ্যালয়খনৰ উদ্যোগত শিৱসাগৰ জিলাৰ বেতাবাৰী দগাঁৱৰ ৪৫ ঘৰ ভানবিৰস্ত পৰিয়ালৰ মাজত মুঠ ২,২৫,০০০ টকাৰ নগদ আৰ্থিক সাহায্য বিতৰণ কৰে। দিবলৈছো আন এটা খবৰ অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অভিজিৎ ডোভালে কয় যে প্ৰধানমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ আছিল সন্ত্ৰাসবাদী যিয়েই নহওক বা যি স্থানতেই নাথাকক কাকো ক্ষমা কৰা নহ'ব। ভাৰতত সহনশীলতাক দুৰ্বলতা বুলি ভাবি নল'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অভিজিৎ ডোভালে ২০২৫ চনৰ মে' মাহত পাকিস্তান আৰু অধিকৃত কাশ্মীৰত চলোৱা সামৰিক অভিযান অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে। বিগত ২০২৫ বৰ্ষৰ ৭ মে'ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সামৰিক অভিযান চলোৱাৰ পিছত এই অভিযানৰ লক্ষ্য উদ্দেশ্য আৰু বাৰ্তাৰ বিষয়ে তেওঁ উল্লেখ কৰে। ইপিনে ডিস্কভাৰী চেনেলৰ বিষয়ে এই দুই বস্তুবিশিষ্ট তথ্যচিত্ৰ ডোভালে এই ঐতিহাসিক সেনা অভিযানৰ নেতৃত্বত ৰণনীতি লক্ষ্য কৰি বিশ্ববাসীলৈ ভাৰতে প্ৰেৰণ কৰা বাৰ্তা সম্পৰ্কে বিস্তৃতভাৱে ব্যক্ত কৰিছে। উল্লেখযোগ্য যে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পাহালগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাৰ আঁৰৰ কাণ্ডাকাৰীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। ডোভালে কয় যে প্ৰধানমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ আছিল সন্ত্ৰাসবাদী যিয়েই নহওক বা যি স্থানতেই নাথাকক কাকো ক্ষমা কৰা নহ'ব। ডোভালে বিশ্ববাসীলৈ বাৰ্তা প্ৰেৰণ কৰি কয় ভাৰতৰ উদাৰতা আৰু সহনশীলতাক দুৰ্বলতা বুলি ভাবি লোৱাটো ভুল হ'ব। দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰতে যিকোনো বিপদাশংকা ল'বলৈ যিকোনো পৰ্যায়লৈ গৈ শত্ৰুক প্ৰত্যাখ্যান জনাবলৈ সাজু। লগতে পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে কোনো পদক্ষেপ নোৱাৰাটো ভাৰতে কেতিয়াও মানি নলয় বুলি ডোভালে স্পষ্ট কৰি দিয়ে। আনহাতে বিগত ২০২৫ বৰ্ষৰ ২২ এপ্ৰিলত জইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ জৰিয়তে বুলি কোৱা পাকিস্তানী উগ্ৰপন্থী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে পেহেলগামৰ বৈচাৰাম উপত্যকাত আক্ৰমণ চলায়। ২৫ জন ভাৰতীয় আৰু এজন নেপালীকে ধৰি ২৬ জন পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ পিছতে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত উগ্ৰপন্থী আন্তঃগাঁথনিত আক্ৰমণ চলাই প্ৰতিশোধ লয়। অপাৰেশ্যন সিন্দুৰ কিয় এই অনুমোদন দিয়া হ'ল আৰু ভাৰতে কি লাভ কৰিব বিচাৰিছিল সেই কথাও তথ্যচিত্ৰত উল্লেখ কৰা হ'ব। ইয়াৰ উপৰিও অপাৰেশ্যনৰ বিষয়ে অধিক বিশদ তথ্য প্ৰদান কৰা হ'ব। ধন্যবাদ।